welcome to YouTube channel Jubas Dhamaka Vlogs. Hi guys, আজি হল বিশ্বকৰ্মা পূজা আৰু মই আছো এতিয়া অংশীদাহঁতৰ ঘৰত আৰু অংশীদা মই এতিয়া যাম মানে ডিলাৰত অংশীদাহঁতৰ ডিলাৰত মাতিছে আৰু এইফালে অংশীদা এতিয়া আছে অংশীদা এনে বিশ্বকৰ্মা পূজা লাগছিলে নাই গাত লাগছিলে এতিয়া আমি যাম ডিলাৰত অংশীদাহঁতৰ চাই থাকক জিমি আছে জিমি ভোগে আছে মোক দেখা পাই কেনে আৰু জিমি কিবা কবি বিশ্বকৰ্মা পূজা বুলি আৰু এইফালে মামী আছে মামী আৰু আইতা কি কৈছে আইতা এম্ব্ৰইডাৰী কৰি আছে মানে এইগিলা এই দৰ্জি এতিয়া পূজা আহিছে নহয় পূজাৰ কাৰণে চব এম্ব্ৰইডাৰী লগা হৈছে এইবিলাক এতিয়া মুগাৰ মেখেলাত এম্ব্ৰইডাৰী কৰি আছো আৰু কিবা কবি নেকি বিশ্বকৰ্মা পূজা বিশ্বকৰ্মা পূজাৰ কাৰণেতো ভালো লাগিছে আমাৰো এতিয়া যাব পাৰিলেতো ভালে পাইছে পিছত যাব পাৰিলে মানে Right. Down. Look. Ada kau bisa malu dah. Kalau kau di, kan gua. Bisa kau saya dah. Mulai sudah khawar pe ulalo. Bisa kau mau bisa beli. Aru apa nak kau dekai asu bisa kau mau bisa. Dah tu lupa lu ada pada baca se. Ya bisa kau mau bisa. Ini gua. এতিয়া আমি আহি পাই গলো মানে ব্যৱসায়টো ব্যৱসায়ত এইবিলাক দোকান পাতি একদম মানে খুলি দিয়া যে দিছে মানে বিশ্বকৰ্মা পূজা বুলি আৰু একদম আহি পাই গলো ব্লগছৰ আৰু এতিয়া অংশীদাহঁতৰ জিলাত যাই আছো আৰু কেনেকৈ পূজা পালন কৰে দেখাই আছো ব্লগ চাই থাকক ভিডিঅ'টো আৰু এতিয়া এনেকৈ আহি পাই গলো মানে ব্লগশ্বপটো আৰু অলপ পিছতে পাম মানে অংশীদাহঁতৰ ডিলাৰটো আৰু এতিয়া বেজপাৰা পালোঁ আহি জলদি বেজপাৰা যাব পাৰি মই আহি পাই গলো অংশীদাহঁতৰ ডিলাৰ আৰু এতিয়া হ'ল মহিন্দ্ৰা ডিলাৰ আৰু এতিয়া এটা গাড়ীখন থম মহিন্দ্ৰা ডিলাৰ ষ্ট'ৰ আৰু এটা এতিয়া বিশ্বকৰ্মা পূজা উদযাপন কৰিব আৰু এইফালে বিশ্বদা আছে আহি আছে দাদা এতিয়া সোমাই গ'লো এতিয়া মই আহি অংশীদাহঁতৰ ডিলাৰ পাই গ'লো আৰু এতিয়া অংশীদাহঁতে মোক বহিব দিলে আৰু এইফালে অংশীদা আছে এতিয়া আজি আমাৰ মহিলা অসমত আছে বিশ্বকৰ্মা পূজা উদযাপন কৰা হ'ব আৰু বিশ্বকৰ্মা পূজা উদযাপন কৰাৰ সময়ত কেনেধৰণে পূজাখন উদযাপন কৰা হয় এতিয়া আমি আলোচকাত দাদা ক'ত যাই আছো এতিয়া আমি আলোচকাত যাই আছো আৰু গাড়ীখনৰ নাম কি দাদা গাড়ীখনৰ নাম বলেৰো অংশীদাহঁতৰ ডিলাৰতে আছে গাড়ীখন একদম বৰ ধুনীয়া গাড়ী আৰু এতিয়া গাড়ীত আহি আছো আমি দাদাই এনেকৈ মৰে আৰু বিশ্বকৰ্মা কেনেকুৱা দাদা বিশ্বকৰ্মা বৰ্তমান আৰম্ভণি হৈছেহে এতিয়া আৰম্ভ হৈ আছে ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে দেখাই থাকিম কেনেকৈ পূজা উদযাপন কৰে বিশ্বকৰ্মাৰ তাৰপিছত এতিয়া আমি আহি আছো ধুনীয়া এখন দলং নিৰ্মাণ কৰিছে শুকুৰবৰীয়া বজাৰৰ ওচৰতে আৰু এতিয়া এইবিলাক দোকান পাতিও খোলা কিছুমান আৰু কিছু পিছত গাড়ী চাড়ী নাপাম এতিয়া এনেদৰে আহি আছোঁ আলোচকাল লাগি চাই থাকক দাদাই গাড়ী চলাই আছে আৰু এজন দাদা আছে মোবাইল টিপি কেনে এতিয়া আমি বস্তু যোগাৰ আনিব যাই আছোঁ ন দাদা এতিয়া আমি ফাইনেলি আহি পাই গ'লোঁ আলোচকা চব এইবিলাক আলোচকা চব পালোঁ আহি এতিয়া আমি কোনফালে যাম দাদা এতিয়া আমি যাম এতিয়া ইফালেদি যাম আৰু এনেকৈ সোমাই যাম এতিয়া আমি সোমাই গ'লোঁ বেজপাৰা চকেদি বেজপাৰা মানে এইটো কি আলোচকা চকেদি সোমাই গ'লোঁ বাৰু অলপ এনেকৈ সোমাই আহিলোঁ এতিয়া
এতিয়া এইফালেদি সোমাই আহিলোঁ বৰাপাৰাইদি বৰুৱাপাৰা ন বৰাপাৰাইদি সোমাই আহিলোঁ এতিয়া আমি আৰু ইয়াতে মানে বস্তু যোগাৰগিলা ল'ম আৰু মানে পূজা তূজা কৰা বস্তু পাতিগিলা ল'ম ইয়াৰ পৰা গাড়ীখন ইয়াতে থ'ম এতিয়া আৰু ওচৰতে এইটো নামঘৰ বহুত ধুনীয়াকৈ আছে নামঘৰটো আৰু তাতে গাড়ীখন থৈ দিম আৰু এতিয়া মই আহি পাই গ'লোঁ মানে এতিয়া বস্তুবিলাক ল'ম মানে পূজা তূজা কৰা বস্তু পাতিগিলা ল'ম আৰু এতিয়া দাদা আছে এতিয়া পূজা পাতি বস্তুগিলা ল'ম আৰু দাদা আছে দাদা এতিয়া আমি ক'ত আছোঁ মানে খিচিৰি বনাবৰ কাৰণে মানে বস্তু বাচন বৰ্তনবিলাক আনি আছোঁ মানে আকৌ এতিয়া এইগিলা লৈ ল'লোঁ মানে এইগিলা খৰাহি চৰাহি বস্তু মানে বিশ্বকৰ্মা পূজাৰ কাৰণে এতিয়া আমি আহি আছোঁ আৰু পাচেতি চাবলৈ যাম আৰু আপোনালোকক দেখাই থাকিম পাচেতি কেনেকৈ হয় আৰু আইতাহঁত থাকিম চাগে আজি পাঠেৰিঘাটৰ তাতে থাকিম আৰু আজি একদম মানে পাচেতিখন গোটেই দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো এতিয়া মানে আমি দাদা এজনৰ ঘৰত যাই আছোঁ আৰু এইজনে হ'ল দাদাহঁতৰ ঘৰ মানে ইয়াতে বস্তু মানে আছে মানে বিশ্বকৰ্মা পূজাৰ মানে খৰাহি চৰাহি ল'বলৈ আহিছোঁ দাদা এজনৰ ঘৰত আছে বিশ্বকৰ্মা পূজা কেনেকুৱা দাদা ঠিকে চলি আছে আৰু এতিয়া বস্তু ল'ম আৰু এতিয়া বাবু এইফালে বাবু আৰু এতিয়া বস্তু লৈ ল'লোঁ এতিয়া গাড়ীত ভৰাম আহক এতিয়া গাড়ীত এইবিলাক বস্তুবিলাক ভৰালোঁ আৰু এতিয়া আমি যাম আৰু অংশীদাৰী মানে এইগিলা মানে বিশ্বকৰ্মা পূজাৰ এইগিলা চব্জি কাটি আছে আৰু দাদা আছে আমাৰ আহি পেলাই কিবা নাজানো বাৰু এইফালে এয়া কাটি আছে বিশ্বকৰ্মাৰ এইবিলাক বস্তুকেইটা লাহে লাহে কৰি আছে আৰু গতিকে এতিয়া এইগিলা কাম কৰি আছে লাহে লাহে চাই থাকক ভিডিঅ'টো দেখাই থাকিম আপোনালোকক কেনেকৈ পূজা পাতো এনেকৈ কৰি থাকে চাই থাকক এতিয়া দাদাই এনেকৈ ভিডিঅ'ত সোমাই আহিলোঁ আৰু এইফালে দাদা আছে আৰু এইফালে মানুহবিলাক বহি আছে আৰু দাদা এই আজি বিশ্বকৰ্মা পূজা এইটো আমাৰ কচুম মটৰ চাৰ্ভিচ চেণ্টাৰ হয় আৰু পূজা ভাগ আমাৰ মেইন পূজা ভাগ যিখিনি বিশ্বকৰ্মা পূজাৰ ইয়াতে পাতিব আৰু যিটো খিচিৰিৰ ব্যৱস্থা এইটো আমাৰ শ্ব'ৰুমত হ'ব আৰু বিশ্বকৰ্মা পূজা বুলি সকলোকে মোৰ ফালৰ পৰাও অভিনন্দন জনাইছে আৰু বিশ্বকৰ্মা বুলি বাইদেউ ক'ব মানুহবিলাক বহি আছে বিশ্বকৰ্মা আহি কিনে আৰু মানুহবিলাক আহি আছে মানে মুনাচনা লৈ লৈছোঁ আৰু মানে বজাৰ কৰিব যাম আৰু বাইক লৈ যাম মানে বাইক ডাঙৰ বাইকটো লৈ যাম আজি মানে বৈধ্য গৰম দিছে গৰমত থাকিব কাৰণে হৈছে গৰমত থাকিব এতিয়া আমি যাম মানে বজাৰ কৰিব চাই থাকক আৰু এতিয়া একদম মুনাচনা লৈ লৈছোঁ আৰু যাম আৰু এতিয়া বহি ল'লোঁ বাইকত এতিয়া উঠি ল'লোঁ বাইকত আৰু এতিয়া বজাৰ কৰিব যাম দাদা দাদা ক'ত যাম এতিয়া আমি বজাৰ কৰিব পিপৰ দোকানত যাম পিপুৰীয়া দোকান ন পিপৰ দোকান এতিয়া যাই আছোঁ এতিয়া পিপুৰীয়া চাওক আহি পাই গ'লোঁ আৰু এতিয়া দাদা এতিয়া মানে বুন্দিয়া ল'বৰ কাৰণে আহি গ'লোঁ এতিয়া বুন্দিয়া লাৰু ল'ম মানে চাই থাকক দাদা আছে দাদা বিশ্বকৰ্মা পূজা কেনেকুৱা বিশ্বকৰ্মা পূজা বঢ়িয়া একদম মানুহবিলাক চলি আছে না একদম কাষ্টমাৰ আহি আছে আৰু এটা দুটাকৈ আৰু দুজনমান দাদা আছে আৰু ইফালে দাদা ইয়াত দি আছে বঢ়িয়া 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 বিশ্বকৰ্মা পূজা প্ৰতি ঘৰে বুজিয়া লৈ যাই আছে বনাই আছোঁ দি আছোঁ নতুন নতুন গৰম মানে এইগিলা লাৰু নাই ইয়াৰ দাদাই এতিয়া মানে খোৱালা লাৰু এই বুন্দিয়া লাৰু মানে আজি বুন্দিয়া লাৰু খাম আছে এনেকৈ বুন্দিয়া লাৰুটো ভৰালোঁ
এনেকৈ মানে এতিয়া বুন্দিয়া আৰু লৈ কেনে ওলালোঁ আৰু এতিয়া আমি ডিলাৰত যাম ডিলাৰত যাম এতিয়া এনেকৈ মানে গাড়ীত বহি ল'লোঁ আৰু বাইকত বহি ল'লোঁ মানুহবিলাক আহি আছে যোৱা বছৰটো এইবাৰো আমি অসমতৰ ওচৰত বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছোঁ তাতে আমাৰ আমি দুবাৰ গ'লোঁ বাৰু এই ভাইটিৰ লগত ভাইটিকো লৈ গ'লোঁ পৰিয়ালৰ আনিবৰ কাৰণে দীপৰ দোকানলৈ বাইদেউত আছে বাইদেউ আয়োজন কৰি আছে আৰু লাহে লাহে এতিয়া মানে আমি তাতে যাই আছোঁ আৰু মানে মহিলা তাতে পূজা হ'ব আৰু ইফালে মানে দাদাগিলাকে কাম কৰি আছে দাদা কেইটামানো আহি আছে পূজা কাম চলি আছে মণ্ডপটো দেখা দিয়ে পূজা চলি মণ্ডপটো পূজাৰ কাম চলি আছে পূজাৰ আমি পাছত খাব যাই আছোঁ একেলগে ভাইটিক লৈ যাম পাছতিৰ পৰা পূজা হৈ আছে লাহে মানুহবিলাও আহি আছে আৰু চব্জি কাটা চব্জি আৰু পেলাই মানে বস্তু আছে আৰু এতিয়া আমাৰ পূজাৰ কাৰ্যসূচী চলি আছে লাহে লাহে আৰু ইফালে বামুণে কাম কৰি আছে আৰু এনে দাদাও আছে কাম কৰি কেনে চাই এনেকৈ মই এতিয়া সেৱাটো লৈ ল'লোঁ আৰু ইফালে দাদা এটা সেৱা চেৱা কৰি আছে আৰু এতিয়া মই এনেকৈ সেৱাটো লৈ কেনে এতিয়া গাড়ীবিলাকত মানে ফুটা দিব যাব এয়া এতিয়া পূজা টুজা কৰি আহি আৰু এতিয়া গাড়ীবিলাকত এয়া ফুট দি আছে বামুণে পূজা কৰি আছে গাড়ীবিলাকত আৰু এনেকৈ এতিয়া মই এতিয়া সেৱা চেৱা কৰি আহি আৰু এয়া এতিয়া বিলাহীত থপ বনাই আছে গৰম লাগিছে নাই বনাই আছে একদম মানুহবিলাক আহি আছে এতিয়া প্ৰসাদ খালোঁ আৰু আপোনাৰ মানে যুৱৰাজৰ ইউটিউবৰ জৰিয়তে অসমবাসী ৰাইজলৈ বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ তৰফৰ পৰা এতিয়া দা চা লৈ আছে মানে আজি মানে একদম মানে বিশ্বকৰ্মা খিচুৰি বনাই আছে একদম এনেকুৱা মানে এতিয়া গৰমত খিচাৰি বনাই আছোঁ এতিয়া কি হয় নাজানো ভগৱান যদি বিশ্বকৰ্মাই জানে বনাই আছোঁ আৰু একদম মানে ৰাতিপুৱাই উলিয়াই আহিছিলোঁ ৰাজ্য ক'ব এনচাৰটো ৰাজ্য ক'ব একদম গৰম গৰম খিচুৰি ফাইনেলি আমাৰ মাজত ইয়াত দাদা আছে বহি কেনে দাদা ক'ৰ পৰা আহিছে ডিলাৰত আহিছে দাদাই আৰু এইফালে ভাইটি দুজন আছে কি নাম ভাইটি তোমালোকৰ কৈ দিয়া একবাৰ আৰু তোমাৰ কোন স্কুলত পঢ়া তোমালোকে মহিষী স্কুলত কিবা কমা নেকি বিলত ব্যস্ত চবে আৰু এইফালে খাই আছে খিচুৰি খাই আছো খিচুৰি খালোঁ খিচুৰি খাই আছে মানে মই খাই উঠিলোঁ খিচুৰি খাই আছে কিবা এটা ক'ব বুলি এয়া এতিয়া বিগুদাই কিবা এটা ক'ব বোলে নমস্কাৰ আজি আমাৰ এই বিশ্বকৰ্মাৰ দিনা আমাৰ মহিলা ডিলাৰত আছোঁ আমি
আজি আমাৰ বিশ্বকৰ্মা অনুষ্ঠিত আগবেলা ভাত আমাৰ সুন্দৰকৈ হৈ গৈছে আৰু এতিয়া আমাৰ অকণমান খিচাৰি ভাত গ্ৰহণ কৰিছোঁ ভোগ গতিকে যদি কোনোবা এতিয়াও ধৰ ইচ্ছুক ব্যক্তি আছে আহিবৰ কাৰণে গতিকে আহিব পাৰে বহুত ধুনীয়া হৈছে খিচাৰি একদম বহুত ধুনীয়া লগা পৰিৱেশ খিচাৰিও বহুত সোৱাদ হৈছে গতিকে আপোনালোক যদি এতিয়াও কোনোবা আহিব বিচাৰে গতিকে মই তেওঁলোকক আমাৰ ইয়ালৈকে নিমন্ত্ৰণ প্ৰণাম কৰিছোঁ গতিকে তেওঁলোক আহিব পাৰে নিশ্চয় দাদা ভাত খালে ভাত নাই খিচিৰি অক্ষিতা বহি আছে অক্ষিতা কেতিয়া খাবি মইতো ৰান্ধনী মানুহ মই ৰান্ধনী মানুহে আজিকালি পিছতকৈ খাব বাৰু খিচিৰি এতিয়ালৈকে খোৱা নাই এইফালে আমি প্ৰতি বছৰে আমি এই বিশ্বকৰ্মা আমালৈকে আমাৰ খিচিৰি যোগাৰ কৰা হয় আৰু এই আমাৰ খেলৰ ৰান্ধনী বুলি হিচাপে অংশুমান ভাগৱতী সদায় আছে মেইন মুৰব্বীজন হৈছে হৰিপ্ৰসাদ ডেকা তেখেত আপোনাৰ কি ডিগ্ৰীপাৰা চকৰ আমাৰ শিলচৰৰ হয় উদীয়মান যুৱক আৰু লগতে আমাৰ যিখিনি প্ৰসাদ বিতৰণ অংশুমান ভাগৱতী এয়া অক্ষিতা এইফালে বহি আছে অক্ষিতা এওঁ আমাৰ একদম লগৰ হয় বাট গোটেই যিমান পূজাখনৰ যিখিনি দায়িত্ব আছে এওঁৰ ওপৰত আমি আগবাঢ়ি দিছিলোঁ সেৱাহে আগবাঢ়িছোঁ দেই এইফালে একদম এয়া খিচিৰি খাই আছে অঞ্চলে বনাইছে আমাৰ মংগলদৈ ডিলাৰ বহুত বঢ়িয়া হৈছে আৰু এইফালে দাদা আছে খিচিৰি খাই কথা কেনে ক'বৰ সময় নাই ভাই খিচাৰি ধুনীয়া হৈছে সোৱাদ হৈছে আহিবলৈ বাইদেউ আছে একদম খিচিৰি দি আছে আৰু একদম গুলি মজা হৈছে এটা ভাষাতে কম গুলি নাইচ নাইচ সুন্দৰ একদম দাদা এটা খিচিৰি খাই আছে এইটো সৌটো অসম বিশেষ খিচিৰি প্ৰতিযোগিতা দিছিল এই খিচিৰি আপোনালোকে এবাৰ খাই চাব লাগিছে কিছু মজা হৈছে ক'ব লাগিব খাই কিনে আমাৰ যিজন পাৰ্চনে বনাইছে তেওঁ অংশুমান ভাগৱতীটো ধুনীয়া বনাইছে সুন্দৰ বনাইছে সকলোৱে কষ্ট কৰিছে আপোনালোকৰ যদি ক'ৰবাত কিবা খিচিৰি বনাব লগা কিবা প্ৰগ্ৰেম আছে তেতিয়াহ'লে অংশুমান ভাগৱতীক মাতিবলৈ আপোনালোকে কোনো হেৰি নকৰিব এতিয়া মই মহিন্দ্ৰা মানে গাড়ী ডিলাৰ পৰা আহিলোঁ আৰু এতিয়া দাদাই মই আকৌ যাম দাদা বিশ্বকৰ্মা পূজা চাব যাম এতিয়া পাছত এতিয়া খিচিৰি খাই ল'লোঁ এতিয়া আমি যাম বিশ্বকৰ্মা পূজাত চাই থাকক দেখাম বলক বিশ্বকৰ্মা পূজা দেখাম বলক দাদাই মই যাম বিশ্বকৰ্মা পূজাত চাবা চাই থাকক